নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি 2025 বৰ্ষৰ অক্টোবৰ মাহৰ বাবে কন্যা ৰাশিৰ ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এই ৰাশিফল সম্পূৰ্ণ ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব তেন্তে আহক এতিয়া মূল বিষয়বস্তুলৈ যাওঁ এই অক্টোবৰ মাহত কন্যা ৰাশিতে শুক্ৰ অৱস্থান কৰিব লগতে নিজ ৰাশিত থাকিব গতিকে সৰ্বপ্ৰথমে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই মাহত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে যত্ন লোৱা উচিত আপোনালোকে সময়মতে নিজৰ নিত্য কৰ্মসমূহ কৰিব সময়মতে খোৱা এইবোৰ কৰিব লগতে আপোনালোকে যদি কিবা দৰৱ পাতি খাই আছে তেন্তে নিজৰ দৰৱ পাতিসমূহ নিজৰ মেডিচিনসমূহ আপোনালোকে সময়মতে গ্ৰহণ কৰিব লগতে এইখিনি সময়ত আপোনালোকে শাৰীৰিকভাৱে যদি অসুস্থতা অনুভৱ কৰে তেন্তে অনতিপলমে ডক্টৰৰ পৰামৰ্শ ল'ব বিশেষ একো চিন্তা কৰিবলগীয়া নাই এইখিনি সময়ত জীৱনত যদি আপোনালোকে ডিসিপ্লিন আৰু পাংচুৱেলিটি মেইনটেইন কৰে নিত্য কৰ্মবোৰ যদি আপোনালোকে সময়মতে কৰে তেন্তে নিশ্চয় আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকই থাকিব এই অক্টোবৰ মাহত আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত বুধ থাকিব বুধৰ অৱস্থান জ্যোতিষ অনুসৰি কুষ্টিৰ দ্বিতীয় ভাৱত যথেষ্ট শুভ ফলদায়ক বুলিয়ে ধৰা হয় গতিকে এইখিনি সময়ত আপোনাৰ বিদ্যা বুদ্ধি বাঢ়িব আপোনাৰ প্ৰেজেন্স অফ মাইণ্ড বাঢ়িব লগতে শিক্ষাৰ্থীসকলেও এইখিনি সময়ত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰা দেখা পোৱা যাব আপোনালোকৰ ৰিজাল্টসমূহ এইখিনি সময়ত ভাল হ'ব আপোনালোকে যেনে ধৰণে আশা কৰিছিল আৰু পূৰ্বতে যদি নিজৰ চেষ্টা অব্যাহত ৰাখিছিল তেন্তে এইখিনি সময়ত আপোনালোকৰ ফলাফলসমূহ আপোনালোকে আশা কৰা ধৰণৰে লাভ কৰিবলৈ সক্ষম হ'ব লগতে এইখিনি সময়ত আপোনালোকৰ কমিউনিকেশ্যন স্কিল অৰ্থাৎ আপোনাৰ বাকপটুতা বাঢ়িব এইখিনি সময়ত আপোনালোকে যদি কিবা ইন্টাৰভিউ এপিয়াৰ হয় তেন্তে তাৰ পাৰফৰমেন্স ভাল হ'ব লগতে এইখিনি সময়ত আপোনালোকে চাকৰিৰ ক্ষেত্ৰতে হওক বা নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক আপোনালোকে নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব কিন্তু 17 অক্টোবৰ পাছত সূৰ্য আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত লগতে নিজ ৰাশিত থাকিব গতিকে 17 অক্টোবৰ পাছত আপোনাৰ হয়তো আত্মবিশ্বাসৰ পৰিমাণ কিছু কমি যাব পাৰে লগতে এইখিনি সময়ত আপোনাৰ হাতলৈ টকা পইচা আহিলেও হয়তো অধিক খৰচ হ'ব পাৰে গতিকে আপুনি টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লগতে এইখিনি সময়ত আপোনাৰ হয়তো খং ৰাগ কিছু বাঢ়িব পাৰে আপোনাৰ এগ্ৰেছন আপোনাৰ উগ্ৰতা বাঢ়িব পাৰে লগতে আপুনি যদি চাকৰি কৰি আছে আপোনাৰ জব প্লেছত আপোনাৰ কলিগছ বা আপোনাৰ বছৰ লগত এইখিনি সময়ত হয়তো মনোমালিন্য হ'ব পাৰে বা কনফ্লিকশ্যন হ'ব পাৰে গতিকে এইখিনি সময়ত আপুনি অযুক্তিকৰ যুক্তিতৰ্ক কৰাৰ পৰা নিজকে বিৰত ৰাখিব চিন্তাৰ বিশেষ একো কাৰণ নাই আপোনালোকে যদি একেবাৰে কুল মাইণ্ডেড হৈ থাকে নিজৰ মস্তিষ্ক যদি একেবাৰে শীতল কৰি ৰাখে তেন্তে নিশ্চয় ই আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলাব লগতে যিসকলে এডমিনিষ্ট্ৰেশ্যন বা অথৰিটিত আছে অৰ্থাৎ প্ৰশাসনত আছে তেওঁলোকে এইখিনি সময় যিয়ে সিদ্ধান্ত নলওক কিয় সেয়া একেবাৰে ধীৰে স্থিৰে শীতল মস্তিষ্কৰে চিন্তা কৰি ভালদৰে এনালাইচিছ কৰাৰ পিছতহে আপোনালোকে সিদ্ধান্ত লোৱা উচিত লগতে আৰু এটা কথা গুৰুত্ব দিব যে এই অক্টোবৰ মাহত শুক্ৰ আপোনাৰ কুষ্টিৰ আপোনাৰ ৰাশিতেই লগতে নিজ ৰাশিত থকাৰ বাবে আপোনাৰ চাকৰি কৰি থকা ঠাইত বা আপোনাৰ বেপাৰ বাণিজ্য কৰি থকা ঠাইত কোনোবা অপজিট সেক্সৰ জৰিয়তে আপুনি যাতে বিপদত নপৰে তাৰ বাবে আপুনি সতৰ্ক হ'ব অৰ্থাৎ এইখিনি সময়ত কৰ্মক্ষেত্ৰত আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰা উচিত নহলে হয়তো কোনো ক্ষেত্ৰত আপুনি বিপদতো পৰাৰ আশংকা আছে
লগতে 18 অক্টোবৰ আগলৈকে গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ দশম ভাৱত অৰ্থাৎ আপোনাৰ বৃত্তি বা প্ৰফেশ্যনৰ ভাৱত থাকিব। গতিকে এইখিনি সময়ত বহুতে হয়তো নতুন চাকৰি লাভ কৰিব পাৰে বা চাকৰিত প্ৰমোচন হ'ব পাৰে আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এইখিনি সময়ত হয়তো আপুনি নতুন নতুন সা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এইখিনি সময়ত আপোনাৰ হাতলৈ টকা পইচা আহিব, ঘৰুৱা সুখ শান্তিও অব্যাহত থাকিব। লগতে এইখিনি সময়ত আপোনাৰ শত্ৰু আপোনাৰ ৰাস্তাৰ পৰা নিজে নিজে আঁতৰি যাব। লগতে আপুনি বেংকৰ পৰা যদি এইখিনি সময়ত কিবা লোন এপ্লাই কৰে সেই লোনো চেংচন হোৱাৰ সম্ভাৱনা আছে। 18 অক্টোবৰ পাছত গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত থাকিব। এইখিনি সময়ত আপোনাৰ হাতলৈ টকা পইচা আহিব যদিও আপুনি কিন্তু খৰচ কৰোঁতে সাৱধান হ'ব, নহ'লে টকা পইচা আপোনাৰ উপাৰ্জন হোৱাৰ লগত হয়তো যথেষ্ট খৰচো হ'ব পাৰে। লগতে এইখিনি সময়ত বহুতৰে হয়তো শুভ বিবাহৰ বাবে আলোচনা চলিব পাৰে বা বিবাহৰ বাবে ডেট ফিক্সটো হ'ব পাৰে। লগতে শিক্ষাৰ্থীসকলৰো এইখিনি সময় শুভ ফলদায়ক সময় বুলি ক'ব পাৰি। আপুনি যদি কিবা ৰিলেশ্যনশ্বিপত আছে এইখিনি সময়ত আপোনাৰ ৰিলেশ্যনশ্বিপো স্মুথলি চলাৰ সম্ভাৱনা আছে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকল, এয়া হ'ল গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি অক্টোবৰ মাহটো আপোনাৰ কেনেধৰণেৰে পাৰ হ'ব তাৰ এক থুলমূল আভাস। আপোনাৰ কুষ্ঠিখনেই হৈছে আপোনাৰ DNA। কুষ্ঠিত মই কোৱা এই গ্ৰহবোৰৰ অৱস্থান যদি ঠিকে থাকে আছিল অৰ্থাৎ শুভ স্থানত আছিল বা শুভ গ্ৰহৰ দৃষ্টি আছিল, গ্ৰহবোৰৰ দিগবল, গ্ৰহবল বা ৰূপাজৰ কোৱান্টিটি যদি ঠিকে থাকে আছিল, তেন্তে নিশ্চয় আপুনি এই সকলোবোৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। অন্যথা হয়তো আপোনালোকে সকলোবোৰ শুভ ফল লাভ কৰিবলৈ সক্ষম নহ'ব পাৰে। সি যি কি নহওক, ইয়ালৈকে যদি মোৰ প্ৰেডিকশ্যন আপোনাৰ ঠিকে থাকে লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ হৈ থাকক, সদায় হাঁহি থাকক, তাৰেই কামনা কৰি আজিলৈ আহিছোঁ। জয় শ্ৰীৰাম, জয় বজৰংবলী।